নমস্কাৰ SM লাইভৰ প্ৰতিজন দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছো আজিৰ দিনটোৰ বিশেষ খবৰ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে যমুনা ভেলী ইন্ধন গ্ৰামীণ বিতৰকৰ প্ৰতিগৰাকী LPG গ্ৰাহকসকলৰ বাবে। যমুনা ভেলী ইণ্ডান গ্ৰামীণ বিতৰকৰ সকলো গ্ৰাহকক জনোৱা যায় যে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডে অহা ইংৰাজী 15-10-2022 তাৰিখৰ ভিতৰত সকলো LPG গ্ৰাহকৰ মোবাইল নম্বৰ আৰু আধাৰ কাৰ্ডৰ নম্বৰ গেছৰ সংযোগ কাৰ্ডৰ লগত সংলগ্ন কৰিবলৈ নিৰ্দেশ দিছে। হয়, যমুনা ভেলী ইণ্ডান গ্ৰামীণ বিতৰকৰ সকলো গ্ৰাহকক জনোৱা যায় যে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডে অহা 15 অক্টোবৰৰ তাৰিখৰ ভিতৰত সকলো LPG গ্ৰাহকৰ মোবাইল নম্বৰ আৰু আধাৰ কাৰ্ডৰ নম্বৰ গেছৰ সংযোগ কাৰ্ডৰ সৈতে সংলগ্ন কৰিবলৈ নিৰ্দেশ দিছে। সেয়েহে সকলো গ্ৰাহকৰ মোবাইল নম্বৰ, গেছৰ সংযোগ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ জেৰক্স কপি যমুনা ভেলী ইন্ধন গ্ৰামীণ বিতৰকৰ কাৰ্যালয়ত 15 অক্টোবৰৰ তাৰিখৰ ভিতৰত জমা দিবলৈ অনুৰোধ জনোৱা হৈছে। যিসকল গ্ৰাহকে ইণ্ডানে গেছ ব্যৱহাৰ কৰি আছে এই সকল গ্ৰাহকে মোবাইল আৰু আধাৰ কাৰ্ড গেছ সংযোগ কাৰ্ডৰ লগত লিংক কৰাটো বাধ্যতামূলক। অন্যথা সাবচিডি আৰু গেছ পোৱাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। হয়, যিসকল গ্ৰাহকে ইণ্ডানে গেছ ব্যৱহাৰ কৰি আছে এই সকল গ্ৰাহকে মোবাইল আৰু আধাৰ কাৰ্ড গেছ সংযোগ কাৰ্ডৰ লগত লিংক কৰাটো বাধ্যতামূলক। অন্যথা সাবচিডি আৰু গেছ পোৱাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আপুনি গেছ এজেন্সিত নোযোৱাকৈ এজেন্সি ফালৰ পৰা আগবঢ়োৱা WhatsApp নম্বৰ 8876114707 নম্বৰত আপোনাৰ নথিসমূহ প্ৰেৰণ কৰি আপোনাৰ আধাৰ আৰু মোবাইল নম্বৰ লিংক কৰিব পাৰে। আমি পুনৰ জনাইছো আপুনি গেছ এজেন্সিত নোযোৱাকৈ এজেন্সি ফালৰ পৰা আগবঢ়োৱা WhatsApp নম্বৰ 8876114707 নম্বৰত আপোনাৰ নথিসমূহ প্ৰেৰণ কৰি আপোনাৰ আধাৰ আৰু মোবাইল নম্বৰ লিংক কৰিব পাৰে। ৰাইজৰ সুবিধাৰ বাবে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। আৰু যদিহে আপোনালোক নতুন দৰ্শক তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।